গৰম কেনেকুৱা বন্ধু বান্ধৱীসকল, মই আকৌ আহিলোঁ পাচলি বাৰীখনৰ পৰা পাচলি কেইজোপা ছিঙি নিম বুলি ভাবিলোঁ। আপোনালোককো দেখাই দিওঁ আমাৰ পাচলি বাৰীখনতো কি কি পাচলি আছে। এইয়া ভাত কেৰেলা লাগি আছে আৰু এইফালে ইয়াত তিহু লাগিছে, খাব হোৱা নাই, সৰু সৰু হৈ আছে। এইফালে আছে এয়া দাংবডি, এইয়া দাংবডি লাগি আছে আৰু ছিঙি লওঁ এতিয়া। এয়া তিতা কেৰেলা লাগি আছে, এয়া কেৰেলমান দাংবডি ছিঙি লওঁ। এয়া ভেন্দি লাগি আছে, ভেন্দি কটাৰীখন নানিলোঁ। ভাত কেৰেলা ছিঙো দুটামান। এয়া ছিঙি লৈছোঁ আৰু কেইদিনমান ছিঙিলে হৈ যাব। ছিঙি আনিলোঁ আৰু ইমান গৰম পৰিছে, বহুত ৰ'দ পৰি আছে, সেইকাৰণে ইমানেই ছিঙিলোঁ। এসাজৰ কাৰণে আনিলোঁ আৰু দাংবডি চাকখন কিমান দীঘল হৈছে দেখিছেনে, বহুত লম্বা হৈছে। এয়া ঘৰৰ পাচলিকেইডাল থাকিলে ছিঙি আনি পটককৈ বনাব পাৰি। আৰু বজাৰৰ পাচলিটো আৰু সকলোৱে জানে কিমান সাৰ দিয়া, গতিকে ঘৰত দুই এজোপা হ'লে ঘৰখনলৈ হৈ থাকে আৰু। এয়া ভাত পানী বনাই আজৰি হৈ ল'লোঁ আৰু এতিয়া ভাবিছোঁ গৰুজনী পানী খোৱাই আহোঁগৈ। ইমান ৰ'দ দিছে, ইমান গৰম পৰিছে, একদম গৰু এয়া চাই আছে ঘৰলৈ, সেইকাৰণে ভাবিলোঁ গৰুজনী পানী খুৱাই আহোঁগৈ। ভাত খাবলৈ যিহেতু মানুহ এতিয়া ঘৰত নাই, এয়া গৰু পানী খুৱাই আহোঁগৈ। এয়া ভাত কেৰেলা ছিঙো দুটামান। এয়া ছিঙি লৈছোঁ আৰু কেইদিনমান ছিঙিলে হৈ যাব। যাওঁ আৰু গৰুজনী পানী খুৱাই আহোঁগৈ। বাৰীতে দি থোৱা আছে। কিমান ৰ'দ দিছে বন্ধু বান্ধৱীসকল, দেখিছেনে? ইমান গৰম পৰিছে, বহুত গৰম পৰিছে। গছৰ তলত থাকিবলৈ খুব ধুনীয়া হৈছে, বতাহ মাৰি আছে। এয়া চাওকচোন কি ধুনীয়াকৈ বতাহ মাৰি আছে একেবাৰে। গৰুজনী ভাবিলোঁ এইফালে লৈ আহোঁ আৰু সেইখিনিতে বান্ধি থওঁ অলপ সময়। গাঁৱত থাকোঁ যিহেতু এইবিলাক কাম কৰিবই লাগে, মানুহ ঘৰত নাই যিহেতু। চাই থাকিব ভিডিঅ'টো। কেনেকুৱা ৰ'দ দিছে চাওকচোন, গছৰ তলৰ পৰা মুকলিলৈ আহোঁতে কেনেকুৱা ৰ'দ মাৰিছে। একদম সূৰ্য দেৱতাই পূৰা ভল্টেজ দিছে আৰু। এয়া যাওঁ, এয়া গৰু বাৰীত দিয়া আছে, ইমান গৰম পৰিছে একদম। এয়া আবেলি সময় হ'ল আৰু এতিয়া এয়া দেখিছেনে, দুৱাৰমুখতে গছ এজোপা আছিলে, ইমান পাত সৰে একদম দুৱাৰমুখতে। গোটেই পাত সৰি মানে লেতেৰা হৈ থাকে আৰু সাৰিবই লাগে। দিনটোত কিমানবাৰ সাৰিব লাগে তাৰ হিচাপ নাথাকে। একে দুৱাৰমুখতে হ'ল গছজোপা, এইজোপা আচফলৰ গছ, কাটিবলৈও বেয়া লাগিছে। গছ যিহেতু মানুহৰ উপকাৰী, আৰু কেনেকৈ কাটো, গছ দুৱাৰমুখতে হ'ল, ধুনীয়াকৈ হৈছে, সেইকাৰণে কটা নাই আৰু কষ্ট কৰি সাৰিয়ে থাকোঁ আৰু। এয়া ফলো লাগি আছে, দেখিছেনে? ফলো লাগি আছে, সেউজীয়া সেউজীয়া, গোটেই সেউজীয়া হৈ আছে একদম। এয়া পাত দেখিছেনে, সৰিয়ে আছে, বতাহ মৰাৰ লগে লগেই সৰি যায় আৰু। এয়া চাওকচোন ইমান পিয়াহত আছে গৰুজনী, কেনেকুৱা ৰ'দ মাৰিছে। পোৱালিটো আহিছে, সিহঁতো জীৱহে, কিমান গৰম চাওক। পানী খাই দেখিছেনে? পোৱালিটো আহিছে গৰমত পানী খাবলৈ। খা। বেয়া লাগে ইমান গৰমত, সিহঁতে ৰ'দতে ঘাঁহ খাই আছে, নিবলৈ আহিবলৈ সময় পোৱা নাই। এতিয়া সিহঁতক লৈ যাওঁ, অলপ ছাঁত বান্ধি থওঁ।
এক্টিং পানী খাই দিলে চাওকচোন। পুৰা ৰ'দ দিছে, বতাহ আছে যদিও বহুত গৰম পৰিছে। চাওকচোন কি ধুনীয়া সেউজীয়া হৈ আছে একদম।